বনাবলৈ লৈছোঁ কচু শাকৰ ৰেচিপি। কচু ঠুৰি পাতত দিয়া কচু ঠুৰিবিলাক এনেকৈ কাটি লৈছোঁ দুফাল দুফালকৈ। ইয়াত পিঁয়াজ দিছোঁ, জলকীয়া দুফালকৈ কটা, মাজেৰে আৰু এটা জলকীয়াৰ 4 ফাল কৰিছোঁ। আদা সৰু সৰুকৈ কটা, যিমান পাৰে সিমান মিহি। এতিয়া নহৰু দিছোঁ সৰু সৰুকৈ, 2-3টা বেছি নহয়। জলকীয়া আপোনাৰ প্ৰয়োজন অনুসৰি দিব, আপোনাক যিখিনি লাগে। 2 টোপমান মিঠাতেল দিছোঁ, মিঠাতেল অকণমান নিমখ দিলোঁ। মই ক'লা কচুৰ ঠাৰি এৰিছোঁ দেই, হাতত দাগ লাগি গৈছে। এতিয়া পাতখিনি বান্ধিম। কোনোফালে যাতে ওলাই নাথাকে সেইটো লক্ষ্য ৰাখিব। আপুনি নিজৰ সুবিধা অনুযায়ী এনেকৈ বান্ধি ল'ব। কল চচনি হ'লে ভাল, সূতাৰে নাবান্ধিব, পুৰি যাব। মই কল চচনি নাই, নিমিলে কলপাতৰ ঠাৰিৰে, কলপাতেৰে বান্ধি দিলোঁ। এতিয়া ইয়াত টোপোলাটো এতিয়া ইয়াক জুইত দিম। জুইৰ ওপৰত থৈ দিছোঁ। এতিয়া 5 মিনিটমানৰ কাৰণে ৰাখি দিছোঁ। এয়া কচুথোৰ ভাপত দিয়া হৈ গ'ল। মই যিহেতু অকলে খাম সেইকাৰণে কমকৈ বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কণ বিলাহী, চেঙেৰী টেঙা, ডাঙৰ টেকেৰা, সৰু টেকেৰা চব দিব পাৰে। টেকেৰা টেঙা, চেঙেৰী টেঙা এটাই বাৰু। এইখিনি ভালকৈ সানি এতিয়া ভাতৰ লগত খাওক।